Good morning friends. অসমীয়া পৰি পূজাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই গা পা ধুই আজৰি হ'লোঁ। আজি মানে অলপ এক্সাইটেড হৈ আছোঁ, মানে জীৱনত কৰি নোপোৱা কাম এটা কৰিম। মানে ইয়াত বিয়া পঢ়োৱাৰ পাছৰ পৰা কৰি পোৱা নাই, মানে বিহু উৰুৱামগৈ আজি ৰাতি। নামঘৰত বিহু সভা আছে আৰু আমি বিহু যিহেতু কৰিছিলোঁ, আপোনালোকক ভিডিঅ' দেখাইছোঁ। সেইখিনি বিহু আজি আমি বিহু কৰাবিলাকে বোলে বিহু উৰুৱাব লাগে, নহ'লে গা মনবিলাক বেয়া লাগি থাকে, আৰু গাঁওখন বোলে কিবা অপায় অমংগল হয় বোলে, মানে ডাঙৰ ডাঙৰ জনা মানুহবিলাকে কৈছে আৰু। গতিকে বিহু উৰুৱাব যাম। সেইকাৰণে আপোনালোককো বোলো ভিডিঅ'টো দেখাওঁ, কেনেকৈনো বিহু উৰুৱাই, কেনেকৈ বিহু সভা পাতে, তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আজি সিমানেই, আজি ভিডিঅ'টো ইমানেই। তাতে আৰু কিবাকিবি আছে, যিমান পাৰোঁ দেখাম আৰু আপোনালোকক কি পাৰোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু শেষলৈকে চাব আৰু কেনেকুৱা পাই জনাব, আৰু আপোনালোকৰ সেইফালৰ নিয়ম আৰু আমাৰ এইফালৰ নিয়মবিলাকৰ লগত মিলে নে নিমিলে সেইখিনিও জনাব। চাই থাকক। ছোৱালীজনী থৈ আহি পেলাই এতিয়া মই এতিয়া গাখীৰ চাহ একাপ খাম, লাহে ধীৰে ভাত খাম। গাখীৰ চাহ মোৰ খুব প্ৰিয়। আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাব। চাহ ভাল পাওঁ, কিন্তু গাখীৰ চাহ মানে বেছি ভাল পাওঁ। আৰু এতিয়া মই আমুল তাজা দি দিম। হ'ল এজনী মানুহ, কিন্তু এজনী মানুহৰ কাৰণে কিমানখিনি চাহ। আৰু এয়া মোৰ গাখীৰ চাহ ৰেডি। দেখিছেনে, 1 গিলাচ হৈ গ'ল চাহ। আৰু এয়া চকলেট কেক। এইটো কেকটো মোৰ সদায় মানে মই কেক খাই ভাল পাওঁ, আৰু চকলেট কেকটো এনেও ভাল পাওঁ। আৰু এয়া গাখীৰ চাহ হৈ গ'ল। চাহ খাই এতিয়া আহি বিচনালৈ আহিলোঁ। বিচনাত এতিয়া শুম অলপ, এই বিচনাত পৰিলোৱেই, এতিয়া শুম। আৰু ৰাতিপুৱা শুই উঠি মানে মোৰ ভাত পানী বনাই, গা পা ধুই ভাত পানী বনাই তাইক খুৱাই মেলি স্কুলত থৈ আহি নহ'লে চাহ খাম, নহ'লে ভাত খাম, তাৰপিছত শুম। আৰু তাৰপিছত আকৌ তাইক শুই উঠি আকৌ তাইক আনিব যাম, আনি পেলাই অলপ আকৌ শুম। তাৰপিছত 3টামান বজাত আবেলিলৈ মানে ভাত পানী খাই তাইক অলপ পঢ়াই আকৌ গধূলিলৈ অলপ পঢ়াম, গধূলিলৈ পঢ়াই ভাত পানী খাই শুই থাকিম। মোৰ শুৱা আৰু খোৱাৰ বাহিৰে আৰু কাম বন নাই। এইবিলাকেই মোৰ কাম। নতুন কাম এটাত মানে লাহেকৈ যাম বুলি ভাবিছোঁ, আৰু গ'লে মানে অৱশ্যে আপোনালোকক দেখাম। এতিয়া মই অলপ ৰেষ্ট লৈ লওঁ। আপোনালোকক এতিয়া লগ নাপাওঁ, একেবাৰে গধূলিকৈ লগ পাম, নামঘৰত লগ পাম। নামঘৰলৈ আহিলোঁ। এফালে ভকত এজন দুজনকৈ আহিছে, আৰু বেছি অহা নাই, আহি আছে। আৰু আমি গেটৰ মুখতে ৰৈ আছোঁ, চাহ দি আছে। এইখনেই এয়াই আমাৰ গাঁৱৰ নামঘৰ। খুব ধুনীয়া নামঘৰটো, মানে বহুত ধুনীয়া। মই দিনত কোনোবা এদিনা আপোনালোকক দেখাম। অহা যোৱা কৰি থাকোঁ, কিন্তু দেখাবলৈ ইমান খৰধৰ হয়, মানে ভিডিঅ' কৰিবলৈ নহয়। গতিকে আপোনালোকক মই দেখাম পিছত লাহে ধীৰে এদিন বাৰু। আৰু এতিয়া আমি বিহু উৰুৱাবলৈ যাম। আপোনালোকে চাই থাকক। এয়া চাওক, এয়া এজনী বাইদেউ, বিনু বা বুলি কওঁ আমি, বিনু বা। এজনী বৌ, জ্যোতি বৌ, এজনী মমী বৌ, এইজনী কৰিশ্মা। আমাৰ গোটেইখন ৰেডি। সৰু সৰু মাত পেটৰে ভাত মহে পায়ে ললে মহে পায়ে ললে কাৰি দিয়া খাওঁ। কলৈ না যাবা, কলৈ না যাবা, মানুহ লগতে নিবা। চাদৰ খনি ঘৰতে নিদিয়ে, ঘৰতে নিদিয়ে। বিহু মাৰিবলৈ, যাবৰ মন আছিলে বিহু মাৰিবলৈ। ঘৰতে নিদিলে যাব, খাবৰ মন আছিলে বগী খাই এজনী, খাবৰ মন আছিলে বগী খাই এজনী। পাব নোৱাৰি
নাচনী হাততে গামে খাৰু নাচনী লেলে লেলে ছাগলী হেলে ঐ ছাগলী হেলে আজৈ ছাগলীয়ে পাত খাই গাঁৱৰ ডেকা-ল'ৰা বসুমাৰ বলিয়া ঐ চিগেটাৰ বলিয়া ঐ চাদানো মলি মলি টিপি পৰে ৰঙিলিও নাচে ৰঙিলি আমাৰ বিহুতি আমাৰ বিহুতি ঐ বিহুৰে নাম কাতি বিহু তঙালি মাঘৰ বিহু ভোগালী মাঘৰ বিহু ভোগালী মুদানছে নাই নাদানো পানী টুপি নাদানো পানী টুপি জোগাৰী ঐ চুলি ললাই মাথো মাথো বুলি মুদানছে নাই যেনেকৈ পাইছোঁ তেনেকেই বিহু ওৱাই আহিলোঁ বিহু ওৱাই বুলি বোলে পিছফালে চাব নাপায় সেইটো কাৰণে আৰু পুৰা আগফালে চাই চাই আহি আছোঁ বহুত লগত আহি আছোঁ পূজা চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পূৰা ছাবস্ক্ৰাইবাৰ লাগে পটাপট কৰি দিব ছাবস্ক্ৰাইবাৰ বহুত লাগে পটাপট কৰি দিব ছাবস্ক্ৰাইব জল্দি জল্দি কৰি দিব আপোনালোকে জল্দি জল্দি কৰি দিয়ে বহুতে বিচাৰেনে মই আগবাঢ়ি যোৱাটো বহুতে বিচাৰে কিয় নিবিচাৰিম গতিকে উঠি যোৱা মানে আমাৰ ভাল হয় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বিহু সভা আৰু অলপ দেখাম আপোনালোকক কমেণ্ট শ্বেয়াৰ এয়া হৈছে বিহু উৰুৱাই আহি আমি সেৱা কৰাৰ পৰ্ব ভকতসকলে আমাক আশীৰ্বাদ কৰি আছে গাঁওখন যাতে ভালে কুশলে যায় বিহুখন উৰুৱাই অহাৰ পৰা যাতে গা মনবিলাক পাতল হয় সেয়াই কামনা কৰি পূৰ্বপুৰুষৰ যিটো নিয়ম সেই নিয়মটো আমি কৰি আহিলোঁ কৰি আহি এনেকৈ সেৱা কৰি আছোঁ ঘৰ পাই মানে ঘৰত সোমাইছোঁ আৰু ইমান টানকৈ বৰষুণ এজাক দিলে বিহু উৰুৱালোঁ আমি ভাল লাগিলে বিহু উৰুৱাই ফাৰ্ষ্ট টাইম এনেকৈ মই বিহু উৰুৱাইছোঁ আগতে মই এনেকৈ বিহু উৰুৱাই পোৱা নাই আজি ভাল লাগিলে আৰু ভাল লাগিলে কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু নামঘৰত এতিয়া বিহু সভা পাতি আছে অৱশ্যে মই যিহেতু ছোৱালীজনী বৰমাৰ লগত থৈ গৈছিলোঁ সেইটো কাৰণে সোনকালে গুচি আহিলোঁ আজি বিহু সভা পাতিব কাইলৈ ভোগ পায়স দিব আৰু পৰহিলৈ গোটেই গাঁৱৰ মানুহবিলাকে মিলি প্ৰীতিভোজ খাব ইমানেই এনেকৈ 3 দিন পাতে আমাৰ ইয়াতে আপোনালোকৰ সেইফালে সকলোৰে নিয়মবিলাক যিহেতু বেলেগ বেলেগ আপোনালোকৰ সেইফালে পাতে নে নাপাতে মোক কমেণ্ট কৰি জনাবচোন আৰু কেনেকুৱা পালে আজিৰ ভিডিঅ'টোত সেইটোও কমেণ্ট কৰি জনাব ইমানেই আজিৰ ভিডিঅ'টো ইমানেই আছিলে গতিকে যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক প্লিজ মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই